জনপ্ৰিয় ধাৰাবাহিক সূৰুযমুখীৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শুনে মাক দেউতাকৰ ফটো কেইখন চাই জীৱনটো যে অন্তিম পৰ্যায়লৈহে উপনীত হৈছে কি হ'ব আমাৰ ভৱিষ্যতবোৰ এই সকলোবোৰ চিন্তা কৰি কৈ থাকিব আনফালে আপোনালোকে দেখিবলৈ পাব পৰিয়ে মাষ্টৰজনক বহুত বেকৈ ক'ব আৰু মাষ্টৰজনেনো কেই টকা পাই মোবাইল গিফট কৰিবলৈ এই বুলি ক'ব আৰু খেৱালি আৰু মাষ্টৰজনৰ মাজত যে ভাল বন্ধুৰ গভীৰতাৰ সম্পৰ্ক আছে এই বুলি ক'ব আৰু তেতিয়াই খুনৰ বহুত বেছি খং উঠে আৰু লগলগ খেৱালিৰ ওচৰলৈ গৈ খেৱালিক খুনে তোমাৰ উপহাৰ আৰু বন্ধুত্ব তোমাৰ মাজতে সীমিত ৰাখা ইমানো নিলাজ মানুহ নহয় যে মই বেলেগৰ পৰা সহায় লৈ ফুৰিম এই বুলি খেৱালিক বহুত বেয়াকৈ ক'ব এতিয়া বাৰু এয়া কাম খেৱালিয়ে কিয় কৰিলে জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত গতিকে সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ মোৰ এই ভিডিঅটো লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅবোৰ আপলোড কৰিবলৈ চেষ্টা ভিডিঅটো চোৱাৰ বাবে অশেষ ধন্যবাদ